and welcome back to my YouTube channel Simi Entertainment আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো ভালে তো এতিয়া আমি আজি গৈ আছো দিল্লীলে তো দিল্লী কিছু দূৰ পালোহি আৰু এনেকৈ গৈ আছো আৰু কিমান দূৰ পাৰো আৰু বৰিং নলগাকে লগৰবোৰৰ লগত এনেকৈ ধেমালি কৰি গৈ আছো আৰু যেহেতু আমি যাওঁতে মানে ট্ৰেইনতে 2 দিন 2 ৰাতি কটাব লাগিব বৰিং লাগি যাব তো তেনেকৈ The next morning. আৰু আমি ৰাতিপুৱা আহি পালো 7টা মানত গান্ধী দৰ্শন তো এতিয়া আমি গা পা ধুই ব্ৰেকফাষ্ট কৰিবলৈ আহিছো ইয়াত এতিয়া আমাৰ ফাৰ্ষ্ট প্ৰগ্ৰাম আমি আজি দ্বিতীয় দিনৰ প্ৰগ্ৰাম কৰি আমি যাই আছো এতিয়া তাহিকে ঠিক কৰিব লাগিব এটা আহে মাসু নহয়ছো মই কিনে ভাল আছিল ফটো মাৰি থাকে লৰি ঘুৰে না ভালো ভাল সাসাকাৰ সৰি আৰু ইহঁতৰ ব্ৰিজবোৰ চাওক না গাইস কেনেকুৱা ধৰণৰ মানে অকোৱা পকোৱা ৰাস্তা ব্ৰিজ তলে দিয়ে চাবিনা ওপৰ দিয়ে চাবিনা delhiত আজি কত আমি আছো মানে একো গম পোৱা নাই আমি আগলৈকে গৈ আছো মুৰতে গৈ আছো আপোনালোকে চাই থাকিব এতিয়া বলে মন্ত্ৰী আহিব তুমি আচ্ছা গো আৰু ইয়াত মানে ধুনিয়াকে সজাইছে ৰাস্তাৰ পৰে ফুল আৰু ইয়াত এন্ট্ৰি গেটটো ধুনিয়াকে সজাইছে ফুলেৰে আৰু ইয়া সোমাই গলো আমি ফিললে ওয়াও ইমান ধুনিয়া এইটো বেলি যেন পাই কিন্তু বেলি নহয় এইটো বেলুন হয় আমি আহিয়ে পালো কত আহিলো নিজে নাজানিলো আহিছোহে মাত্ৰ আহিছো सभी टीम मेंबर्स ने कर्मचारियों ने अपनी रचनात्मकता को उड़ेल दिया है इस प्रतिस्पर्धा को हमने 2 भागों में विभाजित किया था और आगे की यहाँ सेक्टर 10 रोहिणी के स्वर्ण जयंती पार्क में ऐसा लग रहा है আৰু এইটো আছিল আমাৰ ৰাতিপুৱাৰ প্ৰগ্ৰাম ইয়াত হৈ গ'ল ইয়াতে খানা চানা খাই ললো A few moments later. এতিয়া আমি আবেলিৰ প্ৰগ্ৰামত মানে চিধা আহি গ'লো ৰুমত নোমোৱাকে চিধা লৈ আনিলে একদম ভাগৰ লাগি গৈছে খামি জিমি অৱস্থা নাই এনেকৈ তো এতিয়া গৈ আছোঁ আৰু প্ৰগ্ৰামলৈ The next morning. फोटो कितने फोटो तो आप कॉपी से अल्फा এইফালে হৈছে বগা খুৰা খুৰী दीदी किसका ना फोन में टर्न से करेगा भैया तेईस सही है कितना लगेगा एक फोटो में वो दे रहे खुद ही ইয়াতে চৰাই চিৰিকটিও বহুত আৰু ফুলৰো যতন বহুত মানে চবফালে ফুলে ফুল
চবফালে গাৰ্ডেন দেখিবলৈ পাব ইয়াতে ধুনীয়া লাগে আৰু এইফালে আছে চকেমালিহঁত ময়ো এনেকৈ উঠি পোৱা নাই আমি ৰাতিপুৱাই শুই উঠি এতিয়া ইণ্ডিয়া গেটত ফুৰিবলৈ আহিছোঁ আজি কি কি কৰিম আমি চব দেখাম তো চাই থাকক ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ এনেই বনাই দিলোঁ আৰু নো এক্সপিৰিয়েঞ্চ কেনেকুৱা হয় তথাপি দেখাবলৈ চেষ্টা কৰিম আৰু চাই থাকক ভিডিঅ'টো চাৰ্ভাৰ বহুত ডাঙৰ হয় বহুত আৰু এইফালে স্কুলীয়া ছোৱালীবোৰ আহিছে ইণ্ডিয়া গেট যাবলৈ প্ৰজেক্ট লিখিবলৈ আহিছে চাগে A few moments later. Reels. একবার হ'ব দে আৰু এয়া হৈছে ৰাষ্ট্ৰপতি ভৱন আমাক ভিতৰলৈকে এণ্ট্ৰি কৰিব নিদিয়ে ID কাৰ্ড লাগে বোলে তো আমি এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু দূৰৰ পৰা চাই ল'লোঁ আৰু তো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব